আপনারা চাই লওক গছ এডালে বঢ়িয়া গছ গছডাল চাই লওক গছ এডালে ভালকৈ চাই লওক চিন্তা কৰিব নালাগে ইয়াৰ আগতে মই বহুত গছ বেচিছোঁ দামটো কওক বহুত গৰম বুজিছে সোনকালে কিমান দিব কওক কিমান লাগে আপোনাক কিমান লাগে মানে আপোনালোকে গছ কিনি থকা মানুহ না আপোনালোকে কওক কিমান দিব পাৰে না আপোনাৰ গছ আপুনি দাম ক'ব লাগিব না নাই কওকচোন আপোনালোকে কওক কিমান দিব পাৰে আপোনাৰ বস্তু কিবা আমি ক'ব পাৰিম গছ আছে গছ সন্মুখত আছে আপোনালোকে দাম কম আপোনালোকে গছ কিনিয়ে থকা মানুহ না টকা 3000 লওক কি কয় কিমান ক'লে 3000 3000 3000 টকা আপোনালোকৰ বহুত লছ হৈ যাব লছ হ'ব বহুত টকা লছ হৈ যাব কাৰণ ইয়াত কৰ দি কাটা কুটা ফালা আপোনালোকৰ গাড়ী খৰচ আছে নাই নাই ইমান বেমানী কৰি টকা ল'ব নোৱাৰা বুজিছে দুনিয়াত কেইদিন থাকিম ইমান বেমানী কৰি টকা ল'ব নোৱাৰা কিবা এটা কমাই দিয়ক কিবা এটা কমাই দিয়ক যাওক 500 টকা কমালে 2500 ল'ব হ'ল এতিয়া 500 টকা 2500 হয় না বহুত বেছি হ'ব ইমান ইমান দামত গছ বিকিব নাই নাই ইমান বেমানী কৰি খাব নাই বুজিছে গছটো আপোনাৰ হয়নে নহয় মোৰে গছ চৰকাৰী গছ নহয় মোৰ গছ হ'লেও ইমান বেমানী কৰি খাব নোৱাৰিতো আজিকালি নাই ৰাস্তা কিন্তু আছে আপোনাৰ হয়নে খাটাংকে কওক নাই নাই মোক আপুনি এই গাঁৱৰ সকলোৱে সুধি চাব পাৰে এই গছ মোৰে গছ এতিয়া আপুনি খাটা কিটিং কওক কিমান লাগিব আপোনাক নাই নাই চাওক আপোনালোকে গছ কিনি থকা মানুহ নিজৰ এটা আইডিয়া মতে আপোনালোকে এটা উপযুক্ত দাম কওক যাতে মোৰ লছ নহয় আপোনালোকৰ লছ নহয় এতিয়া আপোনালোকে বহুত পইচা দি আছে ইমান পইচাত মই গছডাল বিক্ৰী কৰিব নোৱাৰোঁ আপুনি কিমানত বিক্ৰী কৰিব আপুনি কওক আপুনি কওক আপুনি কিবা এটা কওক আকৌ কিমান দিব পাৰিব কওক কওক সোনকালে কওক বহুত গৰম ইজাল কওক এতিয়া 1500 টকা দি যাওক নাই আৰু কিবা এটা কমাওক আৰু কিবা এটা কমাওক 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 সোনকালে কওক সোনকালে দি পেলাই যাওক মোৰ মানে বহুত কাম আছে মোৰ পথাৰত যাবলগীয়া আছে টকা হাজাৰ দিলে হ'ব ইয়াতে পইচা ওলাই ইমান ৰখি থাকি লাভ নাই টকা হাজাৰ দিয়ক আপুনি মাত দিব 1000 টকা বেছিয়ে হৈ যায় আমি কালি গছ কাটি লৈ যাম 1000 টকা আপোনাৰ আপত্তি নাইতো নাই আপোনাৰ আপত্তি নাই 1000 টকা একচুৱেলি বেছি হৈ যায় আচ্ছা ঠিক আছে মই 500 টকা ঘূৰাই দিলোঁ 500 টকা হৈ যাব 500 টকা গছৰ দাম ঠিক আছে হেৰি কথা এটা কওক শুনক গছডাল কিন্তু সোনকালে কাটি লৈ যাওক আপুনি খুচি হৈ দিছেতো গছ নাই নাই মই একদম পূৰা খুচি হৈ দিছোঁ আপোনালোকে বহুত বেছি দাম দিছিলে মই উপযুক্ত দামত দিছোঁ আপোনালোকে গছডাল সোনকালে কাটি লৈ যাওক আৰু বেছি দেৰি নকৰিব কাৰণ মোৰ মানে কাম আছে আৰু একেটা কামত লাগি থাকিব নোৱাৰোঁ না আপোনালোকে পাৰিলে ভাটিবেলাই কাটি লৈ যাওক কেতিয়ালৈ কাটিব না কালি লৈ যাম কালি কাটিম আমি কালি কাটিব আচ্ছা ঠিক আছে এতিয়া মই আহিছোঁ আপোনাৰ মোৰ পথাৰত মানে গৰু এৰা হৈ আছে আৰু হাল বোৱা কাম আছে পথাৰত হাজিৰা কামত লাগি আছে ঠিক আছে আহিছোঁ আপোনালোক আহিব কালি আহি যাব লৈ যাব গছটো 500 টকা দিলা ইমান দাম ক'লোঁ 3000 500 টকা দিছোঁ গছটো কি হ'ল মানে গছটোতো ঠিকে আছে ইমান কমত দি আছে কিয় ক'বই পৰা নাই কি কথা কিহে জানিব আৰু দেই এই মানুহ এটা আহিছে সন্দেহ লাগি আছে সুধোঁ তাক এইফালে আছোন বাইদেউ এইফালে আছোন এই ইমৰান ভাই মানুহটো কেনেকুৱা ভালে এই গছটো কিবা জেংটোত আছে নেকি নাই নাই চৰকাৰী গছ নেকি এইটো নহয় নহয় চৰকাৰী গছটো নহয় তাৰ গছ না এইটো তাৰ ইমৰান ভাই গছ মানুহটো ঠিকে আছেতো মানুহটো ভাল নহয় মানুহটো ভাল বেঞ্চ অলপ শ্বৰ্ট নেকি নাই নাই ঠিকে আছে কিন্তু মানুহটো অকণমান মানে টেঙা কিয়নো সুধিলোঁ আৰু তোমাক কথাটো দে হ'ব দে হ'ব দিয়া হা চিন্তা কৰি আছোঁ চাফা কৰ সোনকালে কাটি নিয়াটো ভাল ইমান সোনকালে ইমান দাম কম পাইছোঁ যদি 500 টকাত পাই গৈছোঁ যদি আৰু কি লাগে সোনকালে নিয়াটো ভাল কি কৰিছে গছ কাটিম নি গছ কাটি পেলাব গৈ চাবা মানুহ আহি আছে নাই গৈ চাবা মানুহ আহি আছে গছ কাটিব
হৈ গ'ল আপোনাৰ পইচা পাই নক'ব বুজিছা না কিয় কাৰণে মানে পইচা চব দিয়া হৈ গ'ল আপোনাৰ পইচা আজিতো ক'লে কাটিবৰ কাৰণে আমি কোৱা নাই আপোনাক কালি কাটিম বুলি ক'লে এতিয়া আজি আহিছোঁ নাই গছ কাটিব নোৱাৰিব গছ কি গছ কিনিছে আপোনালোকে এইটো গছ কাটিছোঁ এইটো গছ কিনিছোঁ আকৌ এডাল গছ আপোনালোকে পইচা দিয়া হ'ল কোনটো গছ কিনিছে আপুনি পইচা দিছে মই নাই বুলি কৈছোঁ নেকি পইচা দিয়া নাই কোনটো গছ বেচিছে আপুনি মই পইচা দিছোঁ আপোনালোকে পইচা দিয়া নাই বুলি কোৱা নাই নহয় পইচা দিছে পইচা মই পাইছোঁ আপোনালোকে 500 টকা দি যোৱা নাই কালি আপোনালোকে 3000 টকা দি আছিলে মই 500 টকা লৈছোঁ পইচা লৈছোঁ পইচা আপোনালোকে এইটো গছ নহয় মই কোনটো গছ বেচিছে আপুনি আপোনালোকে কালি চাই ল'ব লাগিছিল আৰে আমি এইটো গছ কিনিছোঁ আপুনি কি কথা কয় নহয় আপুনি 500 টকা লৈ পেলাই ক'লে যে গছটো দুখাই দিলে ক'লে আমি ক'লোঁ যে কাটিম কাইলৈও কাটিম এতিয়া আজি আহিছোঁ মানুহ আহি আছে কাটিম মই এতিয়া সেইটো কাৰণে চাফা কৰি লৈছোঁ আপোনালোকে এইটো গছ বেচা নাইতো মই কি গছ এই আপুনি বৰ মিছা কথা কয় এই আপোনালোকে কি কথা কয় আপোনালোকে মই বেচিছোঁ এইটো গছ এইটো কোনটো এইটো চাই লওক এইটো মাথাটো বেয়া হৈ আছে নেকি আপোনাৰ আপুনি কি কথা কয় 500 টকাত এইটো কিনিব নেকি মানে এইটো গছ বেচিছোঁ মই আপোনালোকক এইটো গছ কোনে কিনিব 500 টকাত এইটো গছৰ পুলি এডাল মাকক মই বেছি দিলে আকৌ কেনেকৈ হ'ব এই মাকে মোক এনেকুৱা গছৰ পুলি আগতে 10টা দিলে আমি 10 পৰা বেচিলোঁ এইটো 11 নম্বৰ পুলি আপুনি বিয়াত মিছলীয়া মানুহ দেই আপোনালোকে এইটো এনেকুৱা কৰিলে নহ'ব নহয় এইডাল গছকে আপোনালোকে 500 টকাত দিব নেকি কোনোবাই আপুনিয়ে কৈছে 500 টকা ল'ব বুলি ক'লে এই গছটোৰ দামেই দিছিলোঁ আপোনাক এইডাল গছ মই 10,000 টকা দিলোঁ নেতো এডাল মই 10,000 টকা দিলোঁ নেতো এইটো পুলিটোৱে মই বেচিছোঁ 500 টকাত আপোনালোকে কিনিব এইটো 500 টকাত এইটো কোনে কিনিব এইটো 500 টকাত আপোনালোকে কিনিছে আপোনালোকে 3000 টকা দি আছে কি মানুহ তাৰপৰা গছ কিনিব লাগি আহিছিল আপোনালোকে বোলে কাটা খৰচ হ'ব ভাল হ'ব আপুনি 3000 টকা লওক বুলি আপুনি মিছা কথা কৈছে আপুনি মিছা কথা কৈ আছে আপোনালোকক মই কৈছোঁ এয়া গছ আছে আপোনালোকে চাই লওক আপোনালোকে গছটো চাই পেলাই আকৌ আপোনালোকে এইটো দেখিছে গছটো আপোনাৰ গছ নোচোৱাকৈ দাম কৈছে নেকি মই কৈছোঁ আপোনালোকে বহুত দাম দি আছিলে মইহে কমাইছোঁ দামটো এইটো গছ জানো মানুহ 500 হ'ব দিয়ক পইচাটো ৰিটাৰ্ণ দিয়ক নাই পইচা বইনা পইচা ঘূৰাই নাপাব আপোনাক পইচা দিছোঁ আপুনি পইচাটো ঘূৰাই দিয়ক পইচা বইনা হ'ব পইচা ঘূৰাই পাই নাই পইচা ঘূৰাই নাপায় আপোনালোকক মই গছ বেচিছোঁ আপোনালোকে 500 টকা গছৰ লৈ যাওক মই মাকক কিয় দিম আকৌ মই পোৱালিটোহে বেচিছোঁ এই আপুনি বিয়াত হেৰি কৰে দেই একদম বিয়াত হেৰি কৰে একদম ধৰি লৈ কি অৱতা মানুহ লৈ আপোনালোকে গছটো সেইটো কাৰণে মই লৈ আহিছোঁ মানুহজনক নহয় কৰিব নালাগিছিলে তেনেকুৱা নাই বেয়া কাম কৰিছে আপুনি যে মোক গটা মাৰি দিলে আপুনি মোক দি গটা মাৰিলে বাদ দিয়ক আৰু আজিৰ পৰা এনেকুৱা কাম নকৰিব আৰু জিন্দগীত এনেকুৱা কাম নকৰিব আপোনালোকক নালাগে হ'ব দিয়ক আপোনালোকে লৈ যাওক আপুনি চাহ মিঠাই খাব আমাৰ নালাগে এনেকুৱা কাম নকৰিব আৰু একদম নকৰিব